গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক এই ভিডিঅ'ত দেখুৱাম আমাৰ গহপুৰৰ বৰপুখুৰী পথাৰত অনুষ্ঠিত কৰা হৈছে বড়োসকলৰ 52 এনুৱেল কনফাৰেন্স। আৰু আজি আপোনালোকক আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ আজিৰ ভিডিঅ' ৰাতিকৈ আহিছোঁ, দিনত অহা নাই, ৰাতিকৈ আহিছোঁ, পূৰা ৰাতি ভালকৈ চালকে ৰঙাব, শিকি আছে, কি চাব লাগে চব চাম। আৰু মোৰ লগত আছে মোৰ লগৰ কেইজনমান, এয়া আৰু এতিয়া সমীৰণ, হৰি আৰু মানৱ। এই বুককেইটা কি খাই আছে নাজানো, আৰু এই সৰু পোৱালি বাচ্চাৰ নিচিনা খাই আছে। আৰু আপুনি আজি ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো বহুত মজা লাগিব। বলক, আজিৰ ভিডিঅ'টো ভলীবল খেলেৰে আমাৰ যোনটো ভিডিঅ' আছে, এই ভিডিঅ'টো ষ্টাৰ্ট হ'ব। তো আপোনালোকৰ ভিডিঅ'টো অলপ দেখুৱাম। ভলীবল খেলেৰে আমাৰ এইটো ভিডিঅ' পুনৰ আৰম্ভণি গীত গামগৈ। তো ভলীবল খেলটো দেখুৱাওঁ ন। আমি মূল মঞ্চত যোৱাৰ আগতে আমি এইখন সভাৰ যোনটো পতাকা উত্তোলন কৰা হৈছে, এইটো জেগাত এই প্লেচটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু এইখন প্লেচটোৱে হৈছে যোনটো এইখন সভাৰ যোনটো পতাকা উত্তোলন কৰিছিলে, এইটো প্লেচেই। আৰু প্লেচখিনি পূৰা লাইনকৈ সজোৱা হৈছে, ভালে লাগিছে, মজা লাগিছে ন। আৰু পূৰা ভাল লাগিছে। আপোনালোকে নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকে কেনেকুৱা লাগিছে এই ভিডিঅ'টো চাই। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বৰ্তমান আমি আহি পালোঁ আমাৰ যোনটো সভাখনতে আছে। এটা সৰু মেলাকৈ পাতিছে, মেলা কৰা হৈছে। আৰু মেলাখন এইটো আমি ভিতৰত সোমাই চাম কেনেকুৱা আছে। তো মোৰ লগত এইটো মোৰ ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব আৰু আপোনালোকক মেলাটো দেখুৱাম। তো ভিতৰত জানো। বৰ্তমান আমি মেলাৰ ভিতৰত সোমাই আহিলোঁ আৰু মেলাৰ ভিতৰত আছে মানুহ আৰু চবেই আপোনালোকে দেখা পাইছে। আৰু কেমন গাই কেনেকুৱা লাগিছে, পূৰা ভিউটো চাওক কেনেকুৱা লাগিছে। আৰু আমি ভিতৰতে আছোঁ আৰু চবেই আমাৰ একদম ৰাইজৰ মাজত কেমেৰাৰ আগত কথা কৈছে বুলি অলপ নজৰ দিছে। কি কৰি আপোনালোকৰ কাৰণে চব কৰি। তো সৰুতে আমি যেনেকুৱা খেলিছিলোঁ, বৰ্তমান এতিয়া খেলিবতো মন নাই, তথাপিও মন যায়। কি ক'ম, ক'বলৈ ভাষা নাই। 5 ষ্টাৰ উঠাৰ কোনো হৈছে সেয়া। আৰু কাৰোবাৰ যদি আহিব মন গৈছে তো উপায় নাই। আৰু মোৰ ভিডিঅ'খিনি আপুনি যেতিয়া চাইছে তেতিয়া মেলা খতম হ'ব। আৰু তো আপোনালোকৰ কাৰণে বেষ্ট লাক। আৰু এই ভিডিঅ'টো চাই আপোনালোকে এনজয় কৰা আৰু কেনেকুৱা লাগিছিলে আৰু কমেণ্টত নিশ্চয় জনাব। তো আৰু দেখুৱাম আৰু বেক কৰি দেখুৱাম ন। আপোনালোকে এতিয়া দেখুৱাম বড়োসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ। আৰু এয়া হ'ল বড়োসকলৰ যোনটো ট্ৰেডিশ্যনেল ড্ৰেছ আছে। আৰু আপোনালোকক দাম সুধিব নেকি अंकल, ये कितने का रहता है ये वाला? 7,000। हाँ, वो लोग का वो क्या बता रहा है कि তেওঁলোকৰ যোনটো বড়োসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় আৰু বহুত দাম ন। আৰু মোৰ দ্বাৰাতো একদম একেবাৰে নহ'ব। আৰু বেলেগ এটা চাওঁ। তো মোৰ লগতে মামলা এটা কিনি আছে বড়োসকলৰ, কি বুলি কয় নাজানো, তথাপিও আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আৰু মোৰ লগৰটো এনেই দাম ফুৰি আছে। আৰু কোনটো এইটো কিমান পৰিছে?
हाँ 150। तो ये वाला बोला है कि मेरा जो दोस्त है वो दाम दৰ কৰিছে আৰু 150 বুলি আৰু আপোনালোকে যদি কোনোবা কিনিবলগীয়া আছিলে তো কমেণ্টত জনাই দিব মই ডেলিভাৰী কৰিম মোৰ মতেতো এইটোৱে বেছি ভাল লাগিছে এইটোতো কমন ন সবে পিন্ধে এইটো কিনে এইটো ভাল হয় বেছি ভাল লাগিব গ্ৰীণ কালাৰটো মোৰ লগতে এইটো আনিব আৰু নিউ পাৰ্টি দিব এতিয়া 120 অ ভাই সাহেব আন্টি বোলে নিদিয়ে আৰু লগৰটো বোলে 120 বেছি ওপৰ নিদিয়ে তোকে চেনেকি দামটো মিলাবই লাগিব আৰু ন যিয়ে নহওক পৃথিৱীত আহিছে যদি কিবা কিবিটো হজম কৰিবই লাগিব আৰু তো চাওক দামটো কেনেকুৱা চলিছে আৰু আন্টি দি দিয়া আৰু আৰে পাৰিব কিয় নোৱাৰিব মই আকৌ 20 টকা দিওঁ এতিয়া মোৰ পকেটৰ পৰা ওলাব লাগিব আৰু ন পকেট তো ফাইনেলি পাই গ'লো ন খুৱাইছ আন্টি থেংক ইউ আমাৰ মেলাটো বন্ধ খবৰ আচানক অহা ধুমুহাৰ কাৰণে আমাৰ মেলাটো বন্ধ কৰিবলগীয়া হৈছে তো বন্ধ হৈছে আৰু আপোনালোকে নিশ্চয় দেখা পাই আছে আৰু দোকান চোকান সব প্ৰায় বন্ধ হৈছে আৰু কেইটামান খোলা আছে তথাপিও আমি আপোনালোকক দেখুৱাই থাকিম কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব আৰু মোৰ ভিডিঅ'খিনিতো ইমান ভাল নহ'লে তথাপিও আপোনালোকক ছাপৰ্ট লাগে আৰু ছাপৰ্ট কৰিব একেবাৰে নাপাহৰিব গাইছ আমি মূল মঞ্চত আমি এণ্ট্ৰি মাৰিছোঁ হিৰোৰ দৰে এণ্ট্ৰি মাৰিব নোৱাৰিলোঁ মানুহ দৰে এণ্ট্ৰি মাৰিছোঁ আৰু মূল মঞ্চখন এয়াই হ'ল আৰু ওচৰত যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু মঞ্চখন জুম কৰি দেখাই লওঁ ফাৰ্ষ্টত গাইজ বৰ্তমান কি চলি আছে অলপ বুজিব পৰা নাই তো ভিডিঅ'টো চাই মজা ল'ব লাগিব আৰু ধুনীয়া গান বাজি আছে গানটোৰ মিনিংটো বুজিব পৰা নাই তথাপিও গানটো বাজি আছে আৰু এক্টিংটো কৰি আছে মজা এক্টিং কৰি আছে আৰু মঞ্চখনো ভালে সজাইছে তো ভিডিঅ'টো চাওঁ ন অলপ ভিডিঅ'টো চাই লওঁ তো গাইজ আপোনালোকৰ আগত এতিয়া বৰ্তমান চলি আছে বড়োসকলৰ ৰামায়ণ মহাভাৰত ভালকৈ ধৰিব পৰা নাই তথাপিও গধূলাটো ভিউ নিচিনা লাগিছে আৰু যোনটো তৰৱাল লৈ আছে এইটো দুৰ্যোধন চাগে নিশ্চয় আৰু মোৰ আনুমানিক কৰিছোঁ এইটো ভুলো হ'ব পাৰে এইটো ভিডিঅ'টো অলপ চাই লওঁ আপোনালোকে যোনে বুজিছে কমেণ্টত জনাই দিব এতিয়া আমাৰ দুৰ্যোধন মহাভাৰত একদম পলাইছে আৰু দেই আৰু ভিডিঅ'টো অলপ এনজয় কৰোঁ ন আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলগীয়া হৈছে আৰু বৰষুণ দিয়াৰ কাৰণে আজিৰ ভিডিঅ'টো ইমান ভালকৈ বনাব নোৱাৰিলোঁ আৰু মিটিং কৰিব মানুহ নাইকিয়া হ'লে কেনেকৈ বনাম ন তো ভিডিঅ'টো চাই তথাপিও কেনেকুৱা লাগিলে কমেণ্টত জনাই দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কালি আছে কালিও যাম আৰু কালিৰ ভিডিঅ'টো আপোনালোকক ইউটিউবত আপলোড কৰিম তো চবে একেবাৰে নাপাহৰিব তো আজিৰ ভিডিঅ'টো ইয়াতে টাটা বাই বাই ৰাম ৰাম